কবিতাৰ শিৰোনাম মৃত্যু। কথাপাত সঞ্জীৱ নাথ। মৃত্যু তই কিয় বাৰে বাৰে ওচৰ চাব? তোৰ ঘৰৰ আলহী হবলৈ এদিন যাম। মই কথা দিলো তোক। মোৰ জীৱন যৌৱনৰ সপোনবোৰ ৰচিব ধৰোতে মোক হাত পাউলি দি কিয় মাত তই? মইতো কোনোদিন কোৱা নাই কাম কৰি কৰি ভাগৰি পৰা বুলি। মইতো কোনোদিন কোৱা নাই বাস্তৱতাৰ জীৱন পথত থমকি ৰোৱা বুলি। তথাপিও এটা মাত্ৰ হুমুনিয়ামতে তই আকৌ ওচৰ যাব। মৃত্যু তই বাৰু কিয় ইমান নিষ্ঠুৰ? পাগলপন আৰু চকুপানীবোৰ তোৰ বাবে কেৱল মাত্ৰ এটা আমোদ। কেতিয়াবা এবাৰ ভাবনা তই অকালতে লৈ যোৱা সেই পৰিয়ালবোৰৰ কথা, দিশহৰা হৈ একল পানীত খাতুৰি খাতুৰি পাৰ নোপোৱা ঘাট মাউৰা সেই সন্তানটিৰ কথা, ন কইনাৰ সাজ পিন্ধাৰ খন্তেকতে হৈ পৰা সেই বিধৱাজনীৰ কথা। তোৰনো ক'ত মমতা উপজিব? তইতো কেৱল নিজতেই ব্যস্ত। সময় পালে এবাৰ অতীতৰ পৃষ্ঠাবোৰ লুটিয়াই চাবি যে তই কিমান ভয়ংকৰ। মৃত্যু তই কিমান ভয়ংকৰ। সেয়ে তোক বাৰে বাৰে কৈছো, মোৰ সোণালী সপোনবোৰ ৰূপায়িত নোহোৱালৈকে তই তাতে থাকিবি। অজানিতেও নাহিবি ওচৰলৈ। তোৰ ঘৰৰ আলহী হবলৈ এদিন মই নিজ